গুড মৰ্নিং এভৰিৱান। আপোনালোকক মোৰ সুব্ৰতাছ কৰ্ণাৰ চেনেলটোনে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন ধৰি মই কোনো ধৰণৰ চেনেলত কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই। একচুৱেলি মোৰ গাটো বিশেষ ভাল নাছিলে, সেয়ে মই বহুত দিন ধৰি দিয়া নাই। আজি পুনৰবাৰ আপোনালোকৰ সন্মুখলৈ এযোৰ গুজৰাটী এম্ব্ৰইডাৰী কৰা চাদৰ মেখেলা আনিছোঁ। এনেধৰণৰ চাদৰ মেখেলা এযোৰ পুনৰ আগতেও মোৰ চেনেলটোত মই দেখুৱাইছিলোঁ। এতিয়া এইযোৰ একে ষ্টাইলৰে আনিছোঁ, গুজৰাটী চিলাই কৰা আছে। একচুৱেলি এইযোৰ মোৰ অৰ্ডাৰ কাপোৰ আছিলে, বহুত দিনৰ আগতে আৰম্ভ কৰিলোঁ, কিন্তু শেষ কৰিবহে পৰা নাছিলোঁ। আজি শেষ কৰিলোঁ আৰু আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ। এনেদৰে কৰিছোঁ, হালধীয়া, গুলপীয়া, বগা আৰু ৰঙা দি এইদৰে কৰিছোঁ। চাওকচোন কেনে লাগিছে। এইটো ব্লাউজ পিচ আৰু এইটো মেখেলা। সম্পূৰ্ণ কাপোৰযোৰ কৰি হৈছে মোৰ ভাগৰ। এগৰাকী বাইদেৱে এই ৰঙত এইটো ডিজাইনত মোক কৰিবলৈ দিছিলে। আপোনালোকে চাওক কেনেদৰে লাগিছে, মোক কমেণ্ট কৰি জনাব। এইদৰে পটি দি দিছোঁ, এইফালে পটি টাইপত এম্ব্ৰইডাৰী কৰি দিছোঁ। এইদৰে আছে। কেনে লাগিলে আপোনালোকে জনাব, আৰু আপোনালোকক প্ৰয়োজন হ'লেও মোক জনাব কমেণ্ট কৰি। ধন্যবাদ।